আৰু আজি দ্বিতীয়টো দিন মৰমিত আৰু আমি গোটেই ছাত্ৰকেইজন ওলাই আহিছোঁ। গৰমটো মানে ইয়াত পৰিছে এতিয়াও মানে ভাল লাগিছে। ইয়াতো সহায় কৰিব পাৰি, সহায় কৰিব মানে পাই ভাল লাগিছে। ভাল লাগিছে। কুনিন্দা লক্ষ্যজিৎ সং এফালে কৰি দিয়ে গুণিনে সেই মধুৰি খাই আছে পুৰা। ধন্যবাদ। আৰু আমি এইফালে বৰ্তা এজনৰ ঘৰলৈ আহিছোঁ। কামুৰি দিব আমি এইফালে গাঁৱত মানে সোমাইছিলোঁ এইটো মৰমী আৰু আমাৰ লগত দগিছ ভাই আহিছে। দেখিছে দগিছ ভাই, এই দগিছ ভাই আমাৰ লগত ওলাই আহিছে। দুশমান মানুহ হ'ল আমাৰ লগতে ঘূৰি আছে। আৰু এইটো আকৌ আমাৰ লগতে আছে দেখিছে। এইফালে গৈছে মানুহ, আমি ইয়াতে ৰখিছোঁ চাহত অলপ। আৰু আমি 10 টকীয়া বিস্কুট কিনিছোঁ কুকুৰ দগী দোকানে আছে। কৈ আহিলোঁ খা আৰু দি ৰ'বা দেই, পইচাটো যোৱা নাই। বল গাইছ বহুত গৰম দেই, মজা লাগিছে ঘূৰি। দাদা নহয় দুটাই দিছিলে আগে 50 টকীয়া নাই।